বিটিআৰবাসী ৰাইজক সকলো দিশৰ পৰা আগুৱাই লৈ যোৱা সকলো শ্ৰেণীৰ ৰাইজক আমি বিভিন্ন সমস্যাৰ পৰা উদ্ধাৰ কৰি সকলো যিবিলাক দুৰ্যোগ হৈ আছে বিভিন্ন সমস্যা হৈ আছে ইয়াৰ পৰা সকলোকে উদ্ধাৰ কৰি এটা সুস্থ বাতাবৰণ সৃষ্টি কৰি সকলো জাতি ধৰ্মৰ লোকক একেলগে আগুৱাই লৈ যোৱাটোৱে আমাৰ উদ্দেশ্য আৰু তিনিটা দল মিলি আমি চৰকাৰ বনাইছোঁ আৰু ইয়াত UPPL BJP আৰু GSP আজি সবে মিলি এটা সমন্বয়ৰ বাৰ্তা অলৰেডি প্ৰেৰণ কৰিছে কি বিটিআৰত বড়োসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী এইটো মিলনভূমি হয় আৰু সেই মিলনভূমিত দশকৰ পৰা দশক ধৰি অশান্তিময় এটা পৰিৱেশ আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 27 জানুৱাৰীত এটা চুক্তি হৈ যোৱাৰ পিছত আমাৰ অঞ্চলত চিৰস্থায়ী শান্তি আহি গ'ল আৰু এই কাৰণে এই সময়ত আমি সবে মিলি পেলাই এই অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে এটা নতুন চৰকাৰ অহাকালি গঠন কৰিবলৈ গৈ আছোঁ আৰু চৰকাৰ গঠন কৰাৰ পিছতে আমি সকলো ৰাইজৰ মাজলৈ চৰকাৰখন লৈ যাম ৰাইজ আৰু চৰকাৰৰ মাজত বহুত ব্যৱধান হৈ আছিলে সেই ব্যৱধানটো দূৰ কৰি প্ৰশাসন আৰু চৰকাৰৰ মাজত এটা ভাল শক্তিশালী এটা ৰিলেশ্যনশ্বিপ গঢ়ি পেলাই আমি সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যাব বিচাৰিছোঁ এটা পৰিৱৰ্তন আহিছে সবে অলপ পৰিৱৰ্তনৰ কাৰণে চিন্তা কৰক আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা কৰক আৰু মই বিষয়া কৰ্মচাৰী সকলোকে আহ্বান কৰিছোঁ কি যদি কোনোবাই দুৰ্নীতি কৰি আছিলে নিজৰ দায়িত্ববিলাক যদি পালন কৰা নাছিলে সবে পৰিৱৰ্তন হ'বলৈ চেষ্টা কৰক এই পৰিৱৰ্তনটো আমাৰ নিজৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি এটা গ্ৰহণ কৰিম ইয়াত কোনো কম্প্ৰমাইজ কৰা নহ'ব সকলোকে মই আহ্বান কৰিছোঁ কি অহাকালি শপত গ্ৰহণ কৰাৰ পিছত সকলো যাতে ইয়াতে এৱাৰ্ড হৈ থাকে এনি টাইম এলাৰ্ট হৈ থাকে কি আমাৰ কাৰণে শত্ৰুটো হৈছে কৰাপশ্যন আৰু শত্ৰুৰ লগত আমি যুদ্ধ কৰিবলৈ আহিছোঁ গতিকে কোনোবা যদি কৰাপশ্যন কৰে সি যি লেভেলৰো বিষয়া নহওক বা কোনোবা পলিটিচিয়ান নহওক সি আমাৰ শত্ৰু